গুড মৰ্ণিং এভৰিৱান। মোৰ ইউটিউবৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেখিছেনে একদম বিচনাৰ পৰা শুই উঠাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি মোৰ বাৰ্থডে হয় আৰু ভাবিছোঁ আপোনালোকক আজিৰ দিনটো একদম ফুল ভ্লগ এটা আগবঢ়াম বুলি। সেইকাৰণে একদম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ দেই। আৰু লৰালৰিকৈ বিচনাখন পাৰি লৈছোঁ। তাৰপিছত মই এগিলাচ গৰম পানী খাওঁ আৰু এয়া গৰম পানী কৰি লৈছোঁ। আপোনালোকেও খাব দেই, গৰম পানী স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল হয়। আৰু মই গৰম পানীগিলাচ খোৱাৰ পিছতে অকণমান বাহিৰৰ পৰিৱেশটো চাই লওঁ, কাৰণ চাৰিওফালে যেতিয়া শুই উঠিয়ে আপুনি সেউজীয়া দেখিব তেতিয়া মনটো বহুত বেছি ভাল লাগে, নহয়নে? আৰু আজি বতৰটো অকণমান ডাৱৰীয়া আছিলে, পিছে ভালো লাগিছিলে, অলপ অলপ ঠাণ্ডা পৰিছিলে। আৰু তাৰপিছত মই ব্ৰাছ কৰি ল'লোঁ একদম লৰালৰিকৈ, কাৰণ স্কুলো আছে। ব্ৰাছ কৰাৰ পিছত আকৌ এনেদৰে এগিলাচ গৰম পানী লৈ অকণমান শান্তিৰে বহি লৈ বাহিৰৰ পৰিৱেশটো চাই চাই পানীগিলাচ যেনে তেনে শেষ কৰোঁ। আৰু তাৰপিছত মই অকণমান ঘৰটো চাফা কৰি লৈছোঁ। আৰু সকলোখিনি কাম কৰি হোৱাৰ পিছত মই গা ধুবলৈ গ'লোঁ। তাৰপিছত গা ধুই আহি এয়া মই স্কুললৈ যাবলৈ ওলাইছোঁ। আৰু আজি পিন্ধিছোঁ দেখিছেনে কি ধুনীয়া এযোৰ কাপোৰ। এই কাপোৰযোৰ মোক মোৰ হাজবেণ্ডে বাৰ্থডে দিনা পিন্ধিবৰ কাৰণে তেওঁ বাৰ্থডে গিফ্ট কৰিছিলে, আৰু সেইকাৰণে মই আগতীয়াকৈ ধুনীয়াকৈ চিলাই থৈছিলোঁ কাপোৰযোৰ আৰু ভাবিছিলোঁ বাৰ্থডে দিনা পিন্ধিম, কাৰণ বাৰ্থডে দিনা নতুন কাপোৰ এযোৰ পিন্ধিব পালে খুব বেছি ভাল লাগে, নহয়নে বাৰু? আগৰ পৰাই মোৰ কিয় নাজানো বাৰ্থডে দিনা এযোৰ নতুন কাপোৰ, মেখেলা চাদৰেই হওক বা বেলেগ ড্ৰেছেই হওক, পিন্ধিব পালে খুব বেছি ভাল লাগে। সৰুতেতো মাহঁতেই দিছিলে আৰু তাৰপিছৰ পৰা নিজেই কিনিব পৰা হ'লোঁ, আৰু এইবাৰ হাজবেণ্ডে দিয়া কাপোৰযোৰে পিন্ধি স্কুললৈ বুলি ওলাইছোঁ। আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ আপোনালোকে জনাবচোন দেই। তাৰপিছত মই সদায় যিদৰে ৰেডি হোৱাৰ পিছত নিজৰ গোঁসাই ঘৰত গৈ ধূপ জ্বলাওঁ। চাকি গছ পিছে মায়ে জ্বলায়, সেইকাৰণে মই ধূপেই জ্বলাওঁ। সেইদিনাও বাৰ্থডে বুলি অকণমান ভগৱানৰ ওচৰত সেৱা এটা কৰি লৈছোঁ, আৰু দিনটো যাতে ভালে কুশলে পাৰ হয় তাৰে কামনা কৰি। আৰু আহি দেখিছোঁ, এয়া দেখিছেনে বাৰু, শাহুমায়ে একদম ভাত পিঠা আৰু লগতে মিঠা দৈ আৰু সেইয়া প্ৰসাদ বাৰ্থডে বুলি একদম ৰেডি কৰি থৈছে টেবুলত। অৱশ্যে ইয়াৰ আগৰবাৰো বনাইছিলে দেই। আৰু আমি ভাত পিঠা খায়ে দুইজন স্কুললৈ ওলালোঁ। আৰু স্কুলতো অকণমানকৈ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ, পিছে তাৰ ভিডিঅ' লোৱা নহ'লে, সেইকাৰণে কাষতে বহি থকা এইজনী হৈছে প্ৰিয়ংকা, তাইৰ লগতে অকণমান বোলো ভিডিঅ' এটা কৰি থওঁ। আমি সকলোৱে চাহ একাপ খালোঁ আৰু একেলগে। স্কুলৰ পৰা এইমাত্ৰ আহি ঘৰ পাইছোঁহি, আৰু একদম গোটেই গৰমত ঘামি জামি অৱস্থা নাই। তাৰপিছত এতিয়া মই অকণমান ৰেষ্ট ল'ম, প্ৰথম ফ্ৰেছ হৈ লওঁ, আৰু তাৰপিছত আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, ঠিক আছে? এতিয়া মই ফ্ৰেছ হৈ আহিছোঁ আৰু 5টা বাজিব হৈছে, আৰু ভাবিছোঁ বনোৱা কামটো অকণমান আগবঢ়াই থওঁ, যিহেতু বহুত বেছি গৰম আৰু ৰাতিলৈ আৰু বেছি গৰম উঠি গৈ থাকে। চ' অকণমান যদি এনেকৈ পোহৰতে আগবঢ়াই থ'ব পাৰোঁ তেতিয়া আমাৰ কষ্টটো কম হ'ব। আৰু যিহেতু আমি ঘৰৰ মানুহ 3জনেই বনাব লাগিব, আমি তেনেকৈ বেলেগ মানুহ মতা নাই। আচলতে মাতিবলৈ বেছি মানুহ নহয়, সেইকাৰণে আমিয়ে বনাম বুলি ভাবিলোঁ। আৰু সেইকাৰণে অকণমান আগবঢ়াই থওঁ ভাবিছোঁ, বোলো আপোনালোককো দেখাইছোঁ। আৰু যিহেতু গৰমো বহুত বেছি আছিলে, সেইকাৰণে পিছফালে থকা বাৰাণ্ডাখনতে এনেকৈ বনাবৰ কাৰণে আমি সুবিধা কৰি লৈছিলোঁ। আৰু প্ৰথমতে মই মাংসখিনি অলপ অলপকৈ ফ্ৰাই কৰি লৈছিলোঁ। আৰু মোৰ ড্ৰেছটো ইগন'ৰ কৰিব দেই, যিহেতু বহুত বেছি গৰম তাতে বনাব লৈছোঁ, সেইকাৰণে এনেকৈয়ে বনাইছোঁ। আৰু এয়া জ্বলা ভাজিৰ কাৰণে কাটি থোৱা হৈছে, লগতে ধোৱা মগু, আৰু এইফালে ডিম বইল কৰি থৈছোঁ। আৰু এয়া হ'ব মিঠা ভাজি, আৰু এইফালে মায়ে কাটি মেলি অলপ সহায় কৰি দিছে। এইখিনি মই মাংস ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত মই আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। আজি আপোনালোকক প্ৰচেছটো দেখাই দিছোঁ মই কেনেকৈ বনালোঁ। আৰু তেলতে এইখিনি আদা নহৰু পেষ্ট আৰু পিঁয়াজৰ পেষ্ট কৰা আছিলে, সেই গোটেইখিনি ধুনীয়াকৈ তাৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ। আৰু তাৰপিছতে নিমখ হালধি পৰা আদি কৰি গোটেই মছলাখিনি তাতে দি লৈছোঁ। আৰু লগতে বিলাহীৰ পেষ্ট আৰু কি দিছিলোঁ, কাজু
মগজৰ অলপ পেষ্ট দি পুৰা লৰাই আছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই হোৱালৈকে। তাৰপিছতে মই দিম তাতে মাংস, আৰু এয়া হৈছে আৰু পুৰা ভাজিবলগীয়া হৈছে, নহ'লে কেঁচা গোন্ধটো ৰৈ গ'লে খাবলৈ বহুত বেছি বেয়া হয়। আৰু মই পিছে বনাইছিলোঁ, টোটেল আমাৰ মানুহ হৈছিলে 16 জন, বেছি মানুহো নহয়, গতিকে সিমানখিনি মানুহৰ কাৰণেই বনোৱা হৈছিলে। আৰু এয়া মাংসখিনি তাৰপিছত দি আকৌ ফ্ৰাই কৰি আছোঁ। এনেদৰে অলপ সময় ফ্ৰাই কৰি থাকিলোঁ। লাহে লাহে অলপ পানীও ছটিয়াই আছোঁ, নহ'লে লাগি ধৰাৰ চান্সেছ বেছি থাকে। আৰু চিকেনটো বেছি মানে পানী নকৰোঁ, কাৰণ গ্ৰেভি হ'লে বেছি ভাল লাগে, ইফালে মাছৰ জোল থাকিবই যিহেতু। আৰু চিকেনখিনি হৈ যোৱাৰ পিছত আকৌ কেৰাহীত মই তেল দিছোঁ, ভাবিছোঁ মিঠা ভাজিখিনি তাৰপিছত বনাই লওঁ। উফ, কি গৰম! কিন্তু কাম কৰি বেয়া লগা নাই দেই। মই ইমানখিনি মানুহৰ কাৰণে আগত কেতিয়াও বনোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। আৰু অকণমান পানী ছটিয়াই দিলোঁ আৰু ভাজিখিনিত। এইখিনি শুকাই যাবলৈ দিম পানীখিনি, তাৰপিছত হৈ যাব আমাৰ মিঠা ভাজি। তাৰপিছত মই মাছখিনি অলপ অলপকৈ ফ্ৰাই কৰি লৈছোঁ। দেখিছেই নহয়, সেই তেতিয়া পোহৰৰ পৰাই বনোৱা ষ্টাৰ্ট কৰিছিলোঁ, আৰু এতিয়া আন্ধাৰেই হ'ল। টাইমো তেতিয়ালৈ প্ৰায় 8টামান বাজিলে। আৰু এয়া মাছৰ জোলৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াতে বিলাহী পেষ্ট দি দিছোঁ, মানে দাইলখিনি তেল মাৰি দিম আৰু তাতে ফ্ৰাই কৰা মাছখিনি দি দিম। মই যিখিনি বনাম ভাবিছিলোঁ সেইখিনি মোৰ বনাই হৈ যোৱাৰ পিছত মই ফ্ৰেছ হৈ আকৌ ৰেডি হৈ ল'লোঁ। বাকী জ্বলা ভাজি আৰু ভাতটো আছিলে, সেইখিনি মোৰ হাজবেণ্ডে বনাব, আৰু সেয়াও আপোনালোকক দেখাই দিছোঁ। এয়া জ্বলা ভাজি তেওঁ বনাই আছে। আৰু আনফালে এয়া দেখিছে, মাহঁতো আহি পালেহি। মা, পাপা আৰু ভণ্টি আহিছে, বাকী বৰ্তাহঁত আহিব অলপ লাহে লাহে। এয়া পাপা, ভণ্টি একেবাৰে হাঁহি হাঁহি ক'ব নোৱাৰে দেই। আৰু সেয়া হৈছে মা। আৰু এইফালে কষ্ট কৰি বনাই থকা দেখি মায়ে চকলেট এটা দিছেহি দেই জোঁৱায়েকক। আইতা ভাদমহীয়া হেৰি মৰা মাৰি আছে আহি আছে। বাতি আছে না, বাতি দি দিম আৰু 9টামান বজাত আমাৰ খানা হৈ গ'ল। তাৰপিছতে লাহে লাহে খাবলৈ দিছোঁ। আৰু এয়া হৈছে মোৰ মিষ্টাৰৰ ফালৰ বা আৰু বাৰ ল'ৰা, আৰু এয়া সৰু বা, সকলোকে খাবলৈ দিছোঁ আৰু লাহে লাহে। আৰু আলহী আহিব, আপোনালোকক দেখাই আছোঁ। আৰু এয়া হৈছে আমাৰ শিৱম। শিৱমৰ জেগাত অহাবাৰকে বেলেগ বহিব আকৌ দেই, সেইটো চিট বেলেগৰ অহাবাৰকে দেই। দাদাক অকণমান জোকাৰি ল'লোঁ, সি যিহেতু নৱেম্বৰত বিয়া পাতিব। আৰু সেয়া ডাঙৰ বৰ্তা, এয়া সৰু বৰমা। তাৰপিছত অকণমান ময়ো লাগি দিছোঁ আৰু কামত। আৰু এইফালে মিষ্টাৰেও অকণমান লাগি দিছে। তাৰপিছত আৰু এয়া ঘৰৰ মানুহ, বৰ্তা বৰমা সকলো যাবলৈ ওলাইছে।
আৰু এইফালে ভিনদেউ আহি পালেহি সেইকাৰণে বা ভিনদেউ আৰু আমি সকলোৱে একেলগে খাই দিলোঁ শেষত ভণ্টিয়ে ভিডিঅ' কৰি দিছে আৰু আমি খাই থাকোঁতে আৰু এইটো হৈছে মোৰ বাৰ্থডে কেক যিটো মোক হাজবেণ্ডে দিছিলে থেংক ইউ ডিয়াৰ হাজবেণ্ড কেকটো বহুত বেছি ধুনীয়া আৰু টেষ্টি আছিলে ভিডিঅ'টোৰ শেষত মই ফটোকেইখনমান এড কৰি দিছোঁ আৰু আপোনালোকে শেষলৈকে আপোনালোকৰ মূল্যৱান সময়খিনি দি যে ভিডিঅ'টো চালে তাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু মৰম পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক তো আজিলৈ আহিছোঁ বাই বাই